তো নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাওঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই এটি বহুত ডাঙৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম বুলি ভাবিছোঁ। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো বৰ বেছি 2-3 মিনিটৰ ভিডিঅ' হ'ব। আপোনালোকে এই 2-3 মিনিটটো ধৈৰ্য ধৰি চাই বুলি মই আশা কৰোঁ। তেন্তে আহক একদম দেৰি নকৰোঁ, সোনকালে আৰম্ভ কৰোঁ। মানে কি হৈছে বন্ধুসকল, আজি কিছুদিন পূৰ্বে মই গুৱাহাটীৰ পৰা নগাঁও যাবৰ কাৰণে মই গুৱাহাটীত এখন গাড়ীত উঠিলোঁ। গাড়ীখনৰ মোৰ কাষৰ চিটত এজন অন্ধ ব্যক্তি উঠিল। ঠিক আছে, অন্ধ ব্যক্তিজন উঠিল। উঠাৰ পিছত 5 মিনিটমান পিছত গাড়ী যাত্ৰা আৰম্ভ হ'ল। যাত্ৰা আৰম্ভ হোৱাৰ 5 মিনিটমান পাছতে অন্ধ ব্যক্তিজনে কি কৰিছে, গাড়ীখনত থকা যাত্ৰীখিনিৰ পৰা তেওঁ চলিবৰ বাবে তেওঁৰ ষ্টাইলত মানে তেওঁৰ ফৰ্মুলাত তেওঁ ৰাইজৰ মানে যাত্ৰীখিনিৰ পৰা সহায় অৰিহণা কিবা এটা বিচাৰিলে। কিন্তু বিশ্বাস কৰিবনে ৰাইজ, আপোনালোকে গাড়ীখনত মোটামুটি 26-27 গৰাকী ব্যক্তি আছে, কিন্তু কোনো এজনে 1 টকা এটা নিদিলে। মই কথাটো কিয় ক'লোঁ বন্ধুসকল, মানে কি এই ছিষ্টেমটো মই আজি বুলি নহয়, মানে কি দোকানে বজাৰে মানে ৰাস্তাই ঘাটে আজিকালি তেনেকুৱা ধৰণৰ অন্ধ ব্যক্তি বা এই খোলা ভাষাত ক'ব লাগিলে আৰু এই অন্ধ কানা খুৰা সেনেকুৱা টাইপৰ আমি ব্যক্তি যদি দেখা পায়, আমাৰ কিছুমান মানুহে এই সুস্থ সবল সাধাৰণ মানুহে 2-1 টকা দিয়াৰ কাৰণেও মানে কি কৰিব, ক'ত মোবাইল টিপা এক্টিং কৰে বা কাপোৰ ঠিক কৰা এক্টিং কৰিব, মানে ক'ত আৰু কি খুচুৰা নাই কিবা নাই, ইমান দূৰ যাত্ৰা আৰম্ভ কৰে। আজিকালি মানুহৰ পকেটত 500 টকা এটা নহ'লে বাহিৰৰ ফালে নোলায়। 1 নম্বৰ কথা মই জানো, কিন্তু যিমান দুখীয়া হ'লেও 200-300-500 টকা, কিন্তু 5 টকা এটা যদি ভিখাৰী পংগু এটাক যদি দিব লাগে বা কিবা কৰিব লাগে, তাতে নানানটা এক্টিং কৰে। 1 নম্বৰ কথা। তেতিয়া কথাটো হৈছে কি, এই সাধাৰণ মানুহখিনি যিদিনাখন মানে কি তীৰ্থ ভ্ৰমণত যাব বা কোনোবা তীৰ্থস্থানত যাব, তেতিয়াহ'লে তাহাঁতৰ কি দান বীৰত্বা চাব। 10টা মন্দিৰত গ'লে 10টা মন্দিৰতে 10 টকা নহয়, ভগৱানক সন্তুষ্ট কৰাৰ কাৰণে 50 টকা দিব, 100 টকা দিব। লাগিলে বিশ্বাস কৰিব, মন্দিৰৰ পূজাৰীক ভেটি দি হ'লেও ভগৱান দৰ্শন কৰিব, মানে মন্দিৰ দৰ্শন কৰিব, ভগৱানৰ আশীষ ল'ব। সেইখিনি কৰাত গ'লে ঠিক আছে, কিন্তু ভিখাৰী এটাক বা পংগু মানুহ এজনক বা কাণাখুৰা মানুহ এজনক 5 টকা এটা দিব লাগিলে সিহঁতৰ গাঁও খজতি উঠে, কাপোৰ ঠিক কৰা এক্টিং কৰে বা মোবাইল দিব ভাও জৰে। কিন্তু বন্ধুসকল, মানে কি কথাটো মই কিয় ক'লোঁ, আজিকালি তাৰমানে সমাজ কোনফালে গুটি লৈছে মানে কি ভাবি বাৰ্তা পোৱা নাই। ছিষ্টেম মানে এনেকুৱা বদলি গৈছে, মানে আচৰিত। এতিয়া যদি লগৰ আত্মীয় পায় বা বন্ধু পায় বা কোনোবা পৰিয়ালৰ ব্যক্তি পায়, সদস্য পায়, তেতিয়াহ'লে বা লগ ধৰি পেলাই কি ক'ব, মানে তেতিয়া লগ ধৰি পেলাই ক'ব, মদ খাবি নে ভাং খাবি, বিড়ি খাবি নে চিগাৰেট খাবি, চাহ খাবি নে চাদা খাবি, আনকি বস্তু সিহঁতক প্ৰেজেণ্ট কৰিব। কিন্তু ভিখাৰী এটাক দিব লাগিলে বা কাণাখুৰা ব্যক্তি এজনক দিব লাগিলে নানানটা এক্টিং। চাহ বাহিৰত মই যিখিনি সুস্থ সবল মানুহ সেইখিনিক কৈছোঁ, এইখন যে হাত আছে, আজি আছে, কালি ক'ৰবাত গুচি গৈ থাকিলে ছিঙি জালেও সেই তুমিও ভিক্ষা খুজিয়ে খাব লাগিব। কিন্তু নাপায় তেনেকুৱা ধৰণৰ কৰিব, কাৰণ আজিকালি আমাৰ টকা পইচা থকা আমাৰ দৰে সাধাৰণ মানুহ এটা টকা পইচা ইনকাম কৰি খোৱা মানুহ এটাই খাব নাপায়। তাতে ভিক্ষা খুজি খোৱা মানুহ বা কাণা খোৰা মানুহ, হাত ভৰি নোখোৱা মানুহটো কেনেকৈ খাব? তাহাঁতেওতো বস্তু কিনি খাব লাগিব। তাহাঁতক 2-1 টকা পাৰিলে সহায় কৰিব লাগে। এইবিলাক এক্টিং, মোবাইল ঠিক কৰা, কাপোৰ ঠিক কৰা, এই মোচন দিয়া, এইবিলাক বন্ধ কৰিব হ'ল। মানে মই কিহৰ কাৰণে ক'লোঁ, মানে এইবিলাক সহ্য নহয়তো, কাৰণ আমি আছোঁ কেইদিন, আমাৰ হাত ভৰিবিলাক মানে কি জীৱনটো থাকি যাব, কোনো কোনোবা দিনা হাত ভৰি নোহোৱা হৈ গ'লে তাৰমানে কি মৰাতকৈ বেষ্টটো পাই একো নাই আৰু। কিন্তু তেহেঁতে নমৰি পেলাই ৰাইজৰ সহায় অৰিহণা লৈ পেলাই চলি আছে, কিন্তু এইবিলাক কৰাটো বেয়া। আৰু এটা কথা কওঁ এই ভিডিঅ'টোত বন্ধুসকল, বেয়া নাপাবা, আজিকালি মানে কি হৈছে, এই টপিকটো কোনো কিন্তু চকু নকৰে, মই কৰোঁ। আজিকালি যে ডাঙৰ ডাঙৰ মন্দিৰ কিছুমান আছে, মই মন্দিৰ কেতিয়াৰ মই উল্লেখ নকৰোঁ, মন্দিৰ বা তীৰ্থস্থান, ডাঙৰ ডাঙৰ মন্দিৰ তীৰ্থস্থানত কি ডুপ্লিকেট হয় গম পাইছে না? মানে এনেকুৱা হৈছে, এই বামন পূজাৰীবিলাক মানে এনেকুৱা টাইমত মানে ভেটি খোৱা টাইপৰ হৈছে। মানে কি সাধাৰণ মানুহ এটা যদি তীৰ্থস্থান বা তীৰ্থ ভ্ৰমণ কৰিব যায়, ভগৱানৰ ওচৰত পৰিয়ালৰ মংগলৰ কাৰণে যদি কিবা আশীষ বিচাৰি যায়, এই বামন পূজাৰীকেইটা ডকাইত দালালকেইটাৰ কাৰণে মানে কি ভগৱানৰ ওচৰত চৰণ এটা আশীৰ্বাদ এটাও ল'ব নোৱাৰা হৈছে। মানে কি ইহঁতে কি কৰে, ভাল টকা পইচা থকা মানুহখিনিক মানে সেইখিনি মানে তীৰ্থ যাত্ৰীখিনিক সেইখিনিকে আগতে ৰেচপেক্ট দিয়ে, আশীৰ্বাদ দিয়াৰ কাৰণে তাহাঁতৰে মানে কি জাপাও পৰা লাগে, মানে মই আশীৰ্বাদ দিম, মানে কি ধনী VIP মানুহখিনিকে সিহঁতে ৰেচপেক্ট কৰে। মানে সাধাৰণ মানুহবিলাক যদি এনেই তীৰ্থ ভ্ৰমণ কৰিব যায় বা ভগৱানৰ ওচৰত আশীষ এটা ল'ব যায়, কি কৰে তাহাঁতে, মানে
ভগৱানৰ ওচৰতো থাপনা দেখা মণ্ডপ দেখাটো দূৰৰ কথা, একো মানে কৰিবই নোৱাৰে। মানে সেনেকুৱা হৈ পেলাই আমি বহুত দিন এনেকুৱা ডাঙৰ ডাঙৰ মন্দিৰ বা ঈশ্বৰৰ ভ্ৰমণত গ'লোঁ, কিন্তু নাই। মানে তাতে অকল ডাঙৰ ডাঙৰ VIP মানুহখিনিকে চায়। একচুৱেলি মন্দিৰৰ দালালখিনিৰ ওপৰত অলপ চকু দিব লাগে। মন্দিৰৰ যিখিনি পূজাৰী আছে, ভকত আছে, মানে ইহঁতে একদম দিন ডকাই থৈ দিছে। সকলো জেগাতে ডকাইত, মাটিৰ দালাল বা ছোৱালীৰ দালাল বা কিবা মানে কি সেইবিলাকতো সেইবিলাক। কাৰণ কি মন্দিৰৰ পূজাৰীও আজিকালি দালাল হৈ গৈছে। ভগৱানৰ ওচৰত কিবা এটা আশীষ বিচাৰি যদি যাব খোজোঁ, তাতে যেনেকৈ মন্দিৰত যোৱাতকৈ মই যে ক'লোঁ এই ভিক্ষাৰীক সহায় কৰাই ভাল, মানে কানাখোৰাক সহায় কৰাই ভাল। এই পূজাৰীক দান মানে কি দান বৰঙণি অৰিহণা এইবিলাক ভেটি চেটি দি পেলাই সেৱা সৎকাৰ কৰাতকৈ মোৰ বিচাৰত বেষ্ট মানুহক সেৱা কৰাই বেষ্ট। অন্তৰৰ পৰা যিটো সেৱা কৰা সেইটোৱেই মেইন। এইবিলাক মানে কি এই বামুণ পূজাৰীক ভেটি দি সেৱা কৰাতকৈ, ভগৱানৰ আশীষ বিচৰাতকৈ মোৰ মতে না বাবা না। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো শেষ কৰোঁ।